নিজৰ মাটি ধৰি ৰাখিবলৈ গৈ গুলীবিদ্ধ অসমীয়া। অসমৰ তেল, অসমৰ সম্পদ, এতিয়া অসমৰ মাটি। ভেটি ৰাখিবলৈও যুঁজিব লগা হ'ল অসমীয়াই। এজন দুজন নহয়, 8জনকৈ অসমীয়াই গুলী খাইছে নিজৰ মাটি ৰক্ষাৰ নামত। অসমীয়াই আৰু কিহৰ বাবে যুঁজিব? ভাষা সংস্কৃতি যাওঁ যাওঁ, সম্পদৰ অৱস্থাও তথৈব। এতিয়া নিজে থকা ভেটিৰ বাবেও এই দুৰ্দশা অসমীয়াৰ। কেতিয়াবা অসম নাগালেণ্ড, কেতিয়াবা অসম অৰুণাচল সীমান্ত। অসমৰ ভূমি দখলৰ বাৰে বাৰে চেষ্টা দুৰ্বৃত্তৰ। অসমৰ ভূমি বেদখলৰ বাবে অহা দুৰ্বৃত্তৰ দলক আগভেটি ধৰাৰ বাবে গুলীচালনা 8জনকৈ অসমীয়াক। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। নিজৰ মাটি ৰক্ষা কৰিবলৈ গৈ আহত হৈছে 8জনকৈ লোক। দুৰ্গেশ্বৰ পাতিৰ ৰোহিত দলে, নাগৰাজ দলে, বিজ্ঞেশ্বৰ পাতিৰ পামে পেগু, সঞ্জয় তায়ুং, উৎপল দলে, জান দলে। আৰু কিমান দিন চলিব অসমৰ ভূমিত অন্য ৰাজ্যৰ আগ্ৰাসনৰ প্ৰচেষ্টা? ঘটনা সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনা। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ডিজিপিয়েও আলোচনা কৰি আছে। উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব। মই অসম পুলিচক নিৰ্দেশ দিছোঁ, কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিইনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে। আহতসকলক বিনামূলীয়া চিকিৎসাৰ ঘোষণা। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অতিৰিক্ত বাহিনী। কোনো কাৰণতে এৰি দিয়া নহ'ব অসমৰ মাটি। সকলো প্ৰকাৰে অসমীয়াক নিজৰ মাটি, নিজৰ অধিকাৰৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। কাহিনীটো মই ইমানখিনি নাজানো। মই ছাইডত থিয় হৈ আছিলোঁ, গুলীটো মোৰ গাঁতৰ তলত পৰিলে। তাৰপিছত কেইজনমান চিৰিয়াছ হৈ ধেমাজি লৈ গৈছে, এইটোৱে মই জানো। গুলীটো ইয়াতে গালত। গুলী মাৰাটোৰ নামটো মই নাজানো বাৰু। অৰুণাচল আছিলে। কি ছাৰ? পথাৰতে, পাহাৰত মানে। কি কাৰণত মানে? মাটিৰ কাৰণে। এইটো আমাৰ বৰতী গাঁৱৰ মাটি ইহঁতে মানে দখল কৰি এইটোৱে মিলাম বুলি গৈছিলোঁ। তাৰপিছত তেনেকুৱা গোলাগুলি হৈ গ'ল আৰু। নিউজ ডেস্ক AssamdotCom।